Drop it. নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে টিকটক বেন হোৱাৰ পৰা বহুত চিন্তাত পৰি আছে বহুতো। মই আপোনালোকলৈকে কেইটামান বিকল্প নাম লৈ আহিছোঁ। এইকেইটা এপছ আপোনাৰ ডাউনলোড কৰিব লাগে আৰু এইটো সকলোবোৰ এপছ ইণ্ডিয়ান হয়। এতিয়া মই আপোনালোকক এই এপছকেইটাৰ নাম ক'ম। টিকটকৰ সলনি আপোনালোকৰ চিংগাৰী বুলি এপছ এটা ওলাইছে, সেইটো ডাউনলোড কৰিব প্লে ষ্টৰত পাই যাব। আমি এতিয়া দ্বিতীয়টো এপছৰ বিষয়ে আহিছোঁ। দ্বিতীয়টো এপছ হৈছে হেলৰ সলনি আপোনালোকে শ্বেয়াৰ চেট এপছটো ডাউনলোড কৰিব। এইটো এটা সম্পূৰ্ণ ইণ্ডিয়ান এপছ হয়। এইটোতো ভাল ডাউনলোডাৰ আছে। প্লে ষ্টৰত এতিয়া 100 মিলিয়ন ডাউনলোড হৈ আছে। প্লে ষ্টৰত যাই আপোনালোকে শ্বেয়াৰ চেট বুলি মাৰি দিলে আপোনালোকে আহি যাব। সেইটো আপোনালোকৰ প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি ল'লে হ'ল আৰু আপোনালোকে খুলি ল'লে হ'ল। এতিয়া আমি আহিছোঁ তৃতীয়টো এপছ লৈ। এই এপছটো হ'ল আপোনাৰ ইছ্যু ব্ৰাউজাৰ সলনি আপোনালোকে বহুতো ব্যৱহাৰ কৰিব পাৰে। ইছ্যু ব্ৰাউজাৰ জিঅ' ব্ৰাউজাৰ ৰিলায়েন্স ইণ্ডিয়া PVT Ltd হয়। জিঅ' ব্ৰাউজাৰ মুকেশ আম্বানীৰ ইণ্ডিয়ান এপছ হয়।